your hands to your fucking self. Disgusting. নমস্কাৰ বন্ধুসকল, ৰাতি ভিডিও এটা বনাইছো, কাৰণ আছে জনাই আছো। এখন 11 ডিসেম্বৰ 2025 নিউজ পেপাৰ অসমীয়া প্ৰতিদিন। ইয়াতে আজি এটা নিউজ আহিছে, আপোনালোকে দেখিছে চাগে, চাওক পঢ়িছে ন, অলপমান পঢ়িব পাৰিছে নিশ্চয়। এইটো ভালকে আপোনালোকক জনাইছো। পোষ্ট মেলনৰ শো 8 ডিসেম্বৰ 2025 গুৱাহাটীত হৈ গল। বহুত বাহিৰা মানুহ আহিছে, ইংলেণ্ডৰো এজনী ছোৱালী লগৰ এজনী ছোৱালীৰ লগত ইয়াতে এই পোষ্ট মেলনৰ শো চাব আহিছিলে। তেওঁ পোষ্ট মেলনৰ ফেন হয়, ইয়াতে চাব আহিছিলে। প্ৰথম অৱস্থাত তাই ভালেই কমেন্ট কৰিলে যে অসমখন ধুনীয়া কিবা, কিন্তু যেতিয়া তেওঁ শ্ব'ৰ ভিতৰত সোমাই গল, কিছুমান অভদ্ৰ লৰাৰ কাৰণে তাইক মানে শাৰীৰিকভাৱে তেওঁক নিৰ্যাতন চলোৱা বুলি তাই কৈছে, য'ত তাই আধা ফাংচন চাই ওলাই আহি পেলাই ফেচবুক লাইক কৰি পেলাই তাই ক'ব লগা হৈছে যে মই ইয়াতে আহি পেলাই হিউমিলিয়েট হৈছো। আপুনি ভাবি চাওক, যিটো ক্ষেত্ৰত এতিয়া চৰকাৰে হওক বা এইবিলাক প্ৰমোশন কৰি আসাম টুৰিজিম ডিপাৰ্টমেণ্টৰ অলপমান ডেভেলপমেণ্ট কৰা বা কনচাৰ্ট ইকনমিৰ ওপৰত অলপ গুৰুত্ব দি বিলাক কাম কৰিব বিচাৰিছে, আৰু আমাৰ মানুহখিনিয়ে ইয়াতে এনেকুৱা ধৰণৰ কৰ্ম কৰি পেলাই, যিটো ধৰক বাহিৰত ভাল এটা নিউজ যাব লগা আছিলে যে অসমখনত আহিলে ছেফ হয়, ভাল বস্তু আছে, ভাল মানুহ হয়, আৰু আমি নিউজ দি আছো এনেকুৱা বেয়া অভদ্ৰ কিছুমান মানুহৰ কাৰণে এনেকুৱা নিউজ দিব লগা মানে অট'মেটিকেলি প্ৰচাৰ হৈ পেলাই গৈ আছে। এতিয়া আপোনালোকে নিজে ভাবি চাওক যে পোষ্ট মেলনৰ ওপৰত যোনকেইটাই বেয়া কমেণ্ট পাছ কৰিছিলে যে কাম নাই, থাৰ্ড ক্লাছ, টেটু আছে, অমুক আছে, আপোনাৰ মেণ্টেলিটি কিমানখিনি ভাল সেইখিনি আগতে গুৰুত্ব দিয়ক।